বোৰ্ডিং কৰি থকা হৈছে এইখিনি বতা চৰাই পোৱালি হয়। এইখিনি যাব আপোনাৰ খোলাগাঁও, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতে হয়। 300 পোৱালি, ইয়াত 500 মান পোৱালি আছে। এইখিনি বোৰ্ডিং কৰি থকা হৈছে 15 দিনীয়া কাৰণে। লগত কেইটামান আছে এইখিনি কৰকনাথৰ পোৱালি কেইটামান আছে। মই নিজৰ মেচিনতে ওলাইছিলোঁ এইকেইটা চব। এনেকেই বোৰ্ডিঙত ৰাখিছোঁ, যিহেতু এতিয়া ৱেডাৰটো বহুত ঠাণ্ডা হৈ আছে, বৰষুণ পৰি আছে। লাইটটো জ্বলাই ৰখাব লগা হৈছে। গৰমত ইমান নালাগে, দিনত ৰাতি ভাগত অলপ লাগে লাইট দিবলৈ। আজি 4 দিন হৈছে এইখিনি পোৱালি। এই 300 পোৱালি যাব আপোনাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট খোলাগাঁও। আপোনালোকে এনেকুৱা বোৰ্ডিং পোৱালি লাগিলে যোগাযোগ কৰিব পাৰে মোৰ লগত। দানা দিয়া হৈছে 30 টাকাৰ দানা দিয়া হৈছে। 30 টাকা গুড়ি কৰি দিয়া যায় মিক্সিত। আৰু আছে, ইয়াত আছে, ইয়াতো বোৰ্ডিং কৰি ৰখা হৈছে। ইয়াত পোৱালিৰ কাৰণে যোগাযোগ কৰিব। ডাঙৰ পোৱালি, সৰু পোৱালি চব পাব। 1 ডে পাব, আপোনাৰ যিমান দিনৰ লাগে সিমান দিনৰ পাব। চব বোৰ্ডিং কৰি ৰখা হৈছে এইখিনি। এইটো আছে 150 মান পোৱালি আছে ইয়াত, দুটা মিলাই ৰখা হৈছে।